हाग्रामा महिलारिया मासे मोसा जाय मोसाया रायजोफोरनि गोदोनायाव अरो रायजोफोरनि थै सोबो बिखा जायो बियो सासे जम थांनाय 17 बोसोराव हाग्रामा महिलारिया मासे मोसा जानानै रायजोफोरखौ अनाय इनागार खालामबाय गोबां सुबुंफोरनि जिउ खहा खालामबाय हारि माहारिनि गेजेराव दाङाबाजि अशान्ति थासारि सोरजिबाय दायो आरोबाव मोसानि महर लानानै रायजोफोरनि थै जानो थाखाय टाइगार इज बेक होननानै बुंदों बेफोरबायदि मोसानि जायगाया रायजोफोरनि गेजेराव नङा गासै बिटिआर हालामनि रायजोफोरा खौसे जानानै मोसानि महर लानाय हाग्रामा महिलारिखौ सिरियाखानायाव दोनहैनो नांगौ होनना गोख्रों बाथ्राजों बुंथिदों एम राकेश ब्रह्मआ बेराफारसेथिं साननैसो सिगां बिपिएफनि एमएलए दुर्गा दास बर'आ बिटिआरनि गाहाय खुंगिरि प्रमद बर'खौ सोंखारिनायखौ लानानै एम राकेश ब्रह्मआ बुंथियोदि दुर्गा दास बर'आ गिबियावनो बर' रावखौ रायलायनो आरो बुंनो सोलोंगोर दुर्गा दास बर'आ गावखौनो बर' सुबुं होननानै बुंनानै लाना राजखान्थि खालामो बिथाङा बर'नि बिमुं लानानै बर' रावखौ फंसेबो बुंनो रोङैया जोबोरैनो लाजिथाव दुर्गा दास बर'आ सासे अगियान आरो अभद्र मानसि बिथांबादि सुबुङा गाहाय खुंगिरि प्रमद बर'नि मुंखौ लानो समाया दुर्गा दास बर'नि ब्लेक बिजनेस दालालि खामानि मावनायफोरा जोंनि आखायाव फोरमान दंसै बेनिखायनो दुर्गा दास बर'आ जात पात बखिनायनिफ्राय जानगाराव था नोंथाङा गिबियाव बर' रावखौ रायज्लायनो आरो बुंनो सोलों आरो दालालि खामानि मावनायफोरखौ गार नोंथांबादि सुबुङा राजखान्थियाव समाया होनना बोसोन होनायजों गोख्रोङैनो बुंथिबावो एम राकेश ब्रह्मआ आरो মই এটা কথা ক'ব খুজো जितियाने हाग्रामा डांगरियाय बा तार सामसा पसा मांसर फैक्टरी मेनेजार हकले कास्टम प्रौलाद आरो कोनोबा आसिल अबिक्रम এই ব্যক্তিবিলাকে একো কাম করবা পারা নাই কৈ থাকে বিরাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফ্যামিলি বিলাকে তেখেতসকলক লগতে আসলতে নলৈ চাগে বুলি মই ভাবো কাৰণ এনেকুৱা নিলজ্জা না নাজানা বুৰ্বক আসলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ফাউজুরা ভারত স্বাধীন হওয়াত 70 বছর হয়ে গল বিপিএফে 17 বছর শাসন করিলে হত্যা হিংসারে হক কিবাকে হক ডমিনেট করি মারপিট করি হলেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমার পাগলার উপরের যোনটো ব্রিজ হাগ্রামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামাই কৰিছিল না 100 কোটি টকাৰ ব্ৰিজ এই এমাহ দুমাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামাই কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফ্যাক্টৰীৰ মেনেজাৰ বিলাকে কৰিছিল না জালাৰ পৰা বাগান পৰা 25 কোটি টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামাই কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore হাগ্রামে কৰিছিল না টেক্সটাইল পার্কত এরি সিল্ক স্পিনিং প্লান্ট 54 crore হাগ্রামে কৰিছিল না হাগ্রামা ডাঙরিয়া কৰিছিল না কাস্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটার গুডউইলর 1000 কোটি টাকার রাস্তা কমপ্লিট বিটিআরত কৰিছিল না হাগ্ৰামাই 17 বছৰত 1700 কিলোমিটার রাস্তা কৰিছিল না হাগ্ৰামা ডাঙরিয়া CMGWIS
চিফ মিনিষ্টাৰৰ যোনটো ফাণ্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিআৰত হাগ্ৰামা কৰিছিল না বিক্ৰম এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে শ্বেয়াৰ নাপাব বহিবলৈ এই বিটিআৰ নিৰ্বাচনৰ এই যোনটো মাটিৰ কথা মই কলো ভাই যোনে যোনে নিজকে অবৰো বুলি ভাবি লয় বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক আপুনি অলপ আমাৰ মই আপোনাক দাদা বুলিও মানো মই খোলাকে কৈছো আপুনি অলপ ভাবক এই কাগজটো লওক আপোনাৰ যদি অন্তৰ আছে আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে আপুনি সত্যটোৰ ফালে যাওক আপুনিয়ে মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি জিএছপি মাটিৰ পাত্তা ইউপিপিএল চৰকাৰে বিজেপি চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে লাজ লাগিব দাদা লাজ লাগিব মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব যোনে নিজকে জিএছপি কৰি আছে দাদাসকল আপোনালোকে এই কাগজটো চাওক কোনে মাটিৰ পাত্তা দিয়ে বিজেপি আৰু ইউপিপিএল চৰকাৰে দিছে না হাগ্ৰামাই 17 বছৰত দিছে যোনে অবৰো বুলি কৈ লয় আমি জন দাস ডাঙৰীয়াক কৈছো জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবৰো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰ সকল হাগ্ৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী এটাও চিট নিজকে আপোনালোকে এইবাৰ মই এখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰো ধন্যবাদ তেখেতসকলে মানে লেট্ৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহু কথা কৈ থাকে মাটিৰ কথা লৈ কেতিয়াবা হিংসাক লৈ যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই আৰু যদি ক'বাত যদি কিবা এক্সিডেণ্ট হৈছে তেখেতে ক্ৰাইম কৰিছে তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনেধৰণৰ পানিশমেণ্টটো পাইছে জানি বুজি পলিটিকেলি হাগ্ৰামাৰ চৰকাৰৰ সময়ত 3000ৰো মানুহ বেছি মানুহ হত্যা কৰা হৈছে 3000ৰো ওপৰত সাৱধান হৈ যাওক ৰাইজ কেইদিনমান আগতে মই দেখা পাইছো আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ চাংৰাং ডাঙৰীয়াক এটা কথা কৈছিল হয় তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে টাইগাৰ ইজ বেক বুলি কয় হাগ্ৰামাক একচুৱেলি ঠিকে কৈ আছে টাইগাৰ ইজ বেক অৰ্থাৎ জম এটা আহি আছে সি জম হয় জম ৰজা হয় টাইগাৰ যেনেকে ভয়ংকৰ দেখা পালে মানুহ কামুৰি খাব দেখা পালে ডিঙি চিপি দিব বুহা ওলাই খাব কলজিয়া ওলাই খাব তেখেত এইটোৱে মানুহ হয় আৰু তেখেতসকলে ঠিকে কৈ আছে কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে বাঘ আহিছে আমি পলাব লাগে আৰু বাঘৰ জায়গাটো মানুহৰ মাজত নহয় ৰাইজৰ মাজত নহয় তাক আমি চিৰাখানাত থব লাগব এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া এজন দালাল তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে পলিটিক্সৰ দালাল কৰিলে আৰু বা কি টাইপৰ দালাল কৰিছে দালালিৰ কোনো সীমা নাই কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল আজিৰ পৰা 5 বছৰ আগত এই কথা বাৰ্তাবিলাক আমি ভালকে জানো দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী কলা অধ্যয়ন কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে
গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক এমান নীলাজ ব্যক্তি আপুনি নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে আপুনি এটা অভদ্ৰ মানুহ আপোনাৰ একো ভদ্ৰতা নাই আপোনাৰ কোনো নীতিৰ আদৰ্শ নাই একো নীতি নাই আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাসাজে আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3 বাৰকে যাত্ৰা কিনি পেলাই খাওয়া এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি তাতে আপোনাক সাজে ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাসাজে আপুনি কৈছে যে প্ৰমোদ বড়োয়ে কিয় অকলে খেলিম বুলি নকয় আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয় আমাৰ ভদ্ৰতা আছে আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতে অকলে খেলিছে আপুনি নাজানে নাকি আপুনি কোন মানুহক মিছা কথা কি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে যোৱা সমস্যাত বিজেপি অকলে খেলিছে ইউপিপিলে নিজে আমিও অকলে খেলিছো আমাৰ কাৰো লগত মিত্ৰতা নাই আমি এনডিএ হৈ আছো আমাৰ যি ডিসিশন আজিৰ সময়ত এই ডিসিশনটো এতিয়া এনডিএ ল'ব অজ্ঞানী ব্যক্তি আমি যদি কম অকলে খেলিম তথাপিও নহব কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএ মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল গতিকে আপোনাক আজি এই কথাৰে কৈছো আপোনাৰ কলা যোনটো ইতিহাস এই ইতিহাসটো আমাৰ হাতত মজুদ আছে গতিকে আপুনি বহুত বেবাই নাথাকিব বজাৰত গৈ কোবাত গৈ প্ৰথম কাম আপুনি কৰক মই আপোনাক এডভাইস দিছো আপুনি বড়ো ভাষাটো শিকি লওক আৰু বাকি দালালিগিৰি কৰাটো বন্ধ কৰক আপোনাৰ দৰে মানুহে পলিটিক্সত নাসাজে আপুনি খালি বিল্ডিং বনাবলৈ নিজৰ ঘৰখন সজাবলৈ নিজৰ লৰাটো বাহিৰত পৰাবলৈ নিজৰ ঘৈণীয়েকৰ ডাঙৰ সোণা গনা পিন্ধাবলৈ তাৰ কাৰণেহে আপুনি পলিটিক্স কৰে ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু ঘাটত গৈ গাহৰি কিনাৰ কাৰণেহে গাহৰি খোৱাৰ কাৰণেহে আপুনি পলিটিক্স কৰে আৰু ৰাতিপুৱা হলে পেপাৰখন অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইসিস কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই কম্পিউটাৰ কোৰ্সनि सोलोंथाय लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां कम्पिउटार कोर्सनि थाखाय बेसेन नाङा जासे मुं थिसननायनि खाबुखौ लानानै फैदों क'क्राझार शहरनि खोदोमथलायाव थानाय एमएस फ्लाइंग रुट इन्स्टिट्यूशना बयखौबो तो बेहाय क'क्राझार सिङाव थानाय खोदोमथला फ्लाइंग रुट इन्स्टिट्यूटा हस्पिटेलिटी मैनेजमेंट आरो एविएशननि अनगायै कम्पिउटार कोर्सखौबो लन्च खालामनाय जादों गोदान तो बेहाय दा फ्री एडमिशन सोलिगासिनो दङ जेरै जोङो जाभास्क्रिप्ट वेब डिजाइनिं सीसी प्रोग्रामिंग बेखौ गासिखौबो होनाय जागोन तो जायफोर कैंडिडेटफोरा गोसो दङ बेहाय माने थाबैनो रेजिस्ट्रेशन खालामनो हागोन एडमिशन फ्री सोलिगासिनो दं एविएशन आरो हस्पिटेलिटी मैनेजमेंटनि फोरोंथाय होबोबाय थानायजों लोगोसेनो देग्लायनिफ्राय लानानै फैबावदों क'क्राझारनि एमएस फ्लाइंग रुट इन्स्टिट्यूशना कम्पिउटारनि कोर्स आखा-फाखा रोंगौसार फोरोंगिरि आरो मोजां खाबु थानाय बे फसंथानाव
PGDCA, DCA, CCA, JavaScript, Web Designing, CC Programming, Illustrator, Stenography with Typing बायदि कम्पिउटार कर्सफोरनि फोरोंथायखौ नोंथांमोननो होनो थाखाय बे समाव नेनानै दङ कक्राझारनि खोदोमथलायाव थानाय MS Flying Root इनस्टिट्यूशना गोदानै जागायनो लानाय कम्पिउटार कर्सनि थाखाय बे समाव MS Flying Root इनस्टिट्यूशनाव गिबि खेबनि थाखाय मुं थिसनगिरिफोरा बेसेन होनाङालासे मुं थिसननायनि खाबुखौ मोननो हागोन थारैनो नोंथाङाबो कम्पिउटारनि गियान सोलोंनो गोसो दङ नामा जुदि गोसो दङ अब्ला गोबाव खालामाजासे कक्राझारनि MS Flying Root इनस्टिट्यूशनाव सोलों लानो थाखाय नोंथाङा 9394 796813 एबा 8099554765 जानबुं अनजिमायाव फोनांजाब खालामदो